Hi, hello, welcome to my YouTube channel. So finally, dharitri channel or innovative video para apnalokok swagatam janaisu. Aru morning hui uthi ahisu. Sap na borokhun. Na borokhun bhalke dise na rod dise okol botortu mane enekwa kori ase ba thanda aru mane slide alop borokhun dise aru ekhini diyo mane rod ni diye. Hello friends, মুখ ধুই আহিলো আৰু মুখখন অলপ মছি ইমান ঠাণ্ডা লাগিছে নহয় মই মানে এনেদৰে থকাটো কোনো কথাই নহব মানে এনেদৰে মই থাকিব নোৱাৰোৱে সেইটোকে মই কাপোৰখন ললো কাপোৰখন ল'ব লাগিব যেহেতু কিয়নো ইমান মানে চত মাহত যেহেতু বৰষুণ দিছে ঠাণ্ডা পেলাইছে আৰু সেইহেতুকে যদি মই ঠাণ্ডাটো ভৰাই দিওঁ তেতিয়াহ'লে খুবেই চান্স আছে বেমাৰ হোৱা সেইহেতুকে কোনো প্ৰয়োজন নাই লাজ বিজৰ কথা নাই ঠাণ্ডা লাগিছে যেহেতু কাপোৰটো ল'বই লাগিব আৰু ডাৱৰীয়া বতৰত যেহেতু বেছি কাম নাথাকে এয়া স্পনৰ গতি এয়া স্পন এপাত মানে মায়ে চেঞ্জ কৰি মানে বেলেগকৈ পিন্ধি আছে দেখিছেনে এতিয়া ময়ো এযোৰ এনেদৰে পিন্ধিবই লাগিব আৰু বলক মোৰ এতিয়া পাকঘৰলৈ ৱাও এইটো বাহিৰা মানে এইটো পাকঘৰ আমাৰ মানে যেহেতু গেছ এদাই হ'ল সেইহেতুকে এইটো অকণমানকৈ বেৰি লৈছোঁ আৰু এইটো এনেদৰে বনাই লৈছোঁ আৰু ইয়াতে পানী থৈ লৈছোঁ আৰু এখন বহিবলৈ টুলখন অলৰেডি ফাটিলে হ'লেও কোনো কথা নাই পেলাই দিবতো নোৱাৰোঁ বহিবই লাগিব আৰু এয়া কালি খোৱা বাচন এতিয়া বাচন ধুবগৈ লাগিব আৰু এটা কথা এইটো যে কয় কিবা চৌকা কয় নেকি এই চৌকাটো মই বনাইছোঁ ব্লগ নিদোঁ বুলি ভাবোঁ দিলে মানে ব্লগ দিম বুলি ভাবোঁ কিন্তু দেখিছে নহয় ব্লগটো যিমানহে দীঘল হয় কিয়নো মই কথা ক'ব পালে কথাবোৰ মানে এৰা খাই নাযায় ইটোৰ পিছত সিটো কথা লাগি যায় সেইটোকে বহুত কথা ওলায় ল'ম ভিডিঅ'টো দেখাবলৈ আপোনালোকৰ টাইম নাপালোঁ বাঁহ কাটিছিলে ইয়াৰ মায়ে কিবা বনাই বোলে আৰু পানী ওলালে এনেকুৱা স্পীড দৌৰি আহিলোঁ নহয় এয়া বোলে পানীখিনি ঔষধত লাগে হেনো সেইটো কাৰণে এতিয়া পানীখিনি লৈ ঘৰলৈ যাম মই চাহ খোৱা হোৱাই নাই চাহ খাম কি কৰিবি দে কেলে চাং পাকঘৰত থাকক সেইখিনি সেনেকৈ খৈ লাগিব চোতালখন সাৰিলোঁ আৰু ইয়াতে আছিলে এজোপা বগৰী আৰু ইয়াৰ বগৰী তলত সাৰোঁতে মানে তলখন চাফা কৰোঁতে চাওকচোন ইমান ধুনীয়া বগৰীকেইটা পালোঁ মানে এটা খাই দিলোঁ নোখোৱাকৈ থাকিবই নোৱাৰিলোঁ মানে পোৱাৰ লগে লগে আৰু বাকীকেইটা আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ সেয়েহে মানে খালী পেটতে বগৰী খোৱা ষ্টাৰ্ট বগৰী খাই দিছোঁ এতিয়া বগৰী খাই হ'ল এতিয়া বাচন ধুলোঁ চোতাল সাৰিলোঁ আৰু এতিয়া মই গা ধুই ঠিক নাই হয়তো ভাতো বনাব লাগিব নেকি অলৰেডি মায়েতো কামত লাগি আছে ধোঁৱা চাং পাতিছে কিবা খৰি থ'ব হেনো ওপৰত পাতি হ'লে কমপ্লিট হ'লে দেখাম বাৰু কিন্তু মই এতিয়া গা ধুই ভাত পানী বনাই একদম দুপৰীয়াখিনি টাইমত আপোনালোকৰ লগত লগ খাম ঠিক আছে আকৌ আহিলোঁ আপোনালোকৰ লগত আকৌ দুআষাৰ কথা পাতোঁ আৰু সেইহেতুকে গা চা ধুই আহি মই অলৰেডি কাপোৰ কানি মানে পিন্ধি কমপ্লিট হ'ল কিন্তু চুলিখিনি এতিয়ালৈকে শুকুৰা নাই অলপ দেৰিকৈ শুকাব এইবাৰ দেখাব বিচাৰিছোঁ মই চিলোৱা কেইযোৰমান কাপোৰ এইকেইযোৰ চাওকচোন মই চিলাইছোঁ কেনেকুৱা লাগিছে ক'ব দেই থুপি মানে প্ৰতিযোৰতে মই থুপি খুৱাইছোঁ আজি ভিডিঅ'টোৰ পৰা মই মানে আঁতৰি যাব আহিছোঁ কিয়নো ভিডিঅ'টো সম্পূৰ্ণ হৈ গ'ল আৰু সেইটোকে যিমান পাৰিলোঁ সিমান আপোনালোকক দেখাই যাব চেষ্টা কৰিলোঁ কিয়নো ভাবিছোঁ আৰু ব্লগ দিম ঘৰত যি কৰোঁ কি নকৰোঁ
বেছি কাম নাই ঘৰত, তথাপিতো সৰু সুৰাকৈ কিবাকিবি দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। তো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু কোনোবা যদি মোৰ চেনেললৈ নতুন ভিউৱাৰ্ছ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে ঘণ্টি বটনটো অল কৰি থ'ব। আৰু এটা কথা কওঁ, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি মোক এটা কমেণ্ট কৰি দিব, তেতিয়া মই আপোনালোকক বেষ্ট ফ্ৰেণ্ড হ'বৰ কাৰণে চেষ্টা কৰিব পাৰিম। তো আজি ভিডিঅ'ৰ পৰা মই ধৰিত্ৰী গগৈয়ে বিদায় মাগিছোঁ। ধন্যবাদ।